Hey guys, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু ভোগালী বিহুৰ সকলোকে উলগ জনালো। আপোনালোক সকলো চাগে ব্যস্ত, আজি উৰুকা, আমিও ব্যস্ত, কিন্তু তাৰ মাজতে অকমান ভিডিঅ' কৰিব চেষ্টা কৰিম। আপোনালোকক দেখুৱাই থাকিম আমিনো কি কৰিলো, কি খালো, বাকি সকলোখিনি দেখুৱাব চেষ্টা কৰিম। বলকচোন তেনেহলে একেলগে ভোগালী বিহুটো উদযাপন কৰো। আৰু এইটো হৈছে আমাৰ ঘৰৰে পুখুৰী আৰু দিনত দাদাহঁতে ইয়াতে মাছ মাৰিছিল, অলপ মাছ পাইছে। এয়া আৰু এইখিনিতে মই কথা এটা কওঁ, আজি অলপ মনটো বেয়াও, তথাপি মিলিব চেষ্টা কৰিছোঁ সময়ৰ লগত। আজি মই দেউতাক বহুত মিছ কৰিছোঁ। মোৰ দেউতা ঢুকুৱা আজি 11 মাহ হ'ল, তথাপি সকলোখিনি মানে পাহৰি ৰাখিব চেষ্টা কৰিছোঁ। দেউতাক লগত লৈয়ে ভোগালীটো উদযাপন কৰিম। এয়াই আৰু, বলকচোন তেনেহ'লে। আৰু আমি এনেকৈ বাহিৰতে বনাই আছোঁ, এয়া ছাগলী মাংস। মই এতিয়া এটা নতুন ৰেচিপি বনাম আৰু সেইটো হৈছে হোৱাইট চিকেন। আপোনালোকক দেখুৱাম বাৰু মই কেনেকৈ বনাম। হোৱাইট চিকেনৰ কাৰণে মই লৈছোঁ পিঁয়াজ, জলকীয়া, আদা নহৰু পেষ্ট, গৰম মছলা আৰু তেজপাত। আৰু মই লৈছোঁ ইয়াতে মগজ পেষ্ট কৰি লৈছোঁ, তাৰপিছতে লৈছোঁ বাদাম আৰু কাজুৰ পেষ্ট, তাৰপিছতে লৈছোঁ এয়া দৈ, তাৰপিছত লৈছোঁ ক্ৰীম। এয়া প্ৰথমতে কেৰাহীখন অকণমান গৰম কৰি তাত গৰম মছলাখিনি দি দিছোঁ। তাৰপিছতে মই দিছোঁ পিঁয়াজখিনি মই ভাজিম ব্ৰাউন হোৱালৈকে। তাৰপিছতে পিঁয়াজখিনি অকণ ব্ৰাউন হোৱাৰ পিছত মই দি দিছোঁ আদা নহৰু পেষ্ট। তাৰপিছতে ইয়াতে মই চিকেনখিনি দি দিছোঁ আৰু চিকেনখিনি একদম হোৱাইট হোৱালৈকে ভাজি থাকিম। চিকেনখিনি হোৱাইট হৈ গ'ল, আমি নিমখ দি দিছোঁ। তাৰপিছত অকণমান ফ্ৰাই কৰি ইয়াতে দৈখিনি দি দিম। এতিয়া অকণমান পানী দি পেলাই ঢাকি দিম, চিকেনটো সিজিব দিম অকণমান। চিকেনখিনি ধুনীয়াকৈ সিজিছে আৰু ইয়াতে মই এতিয়া বাদাম আৰু কাজুৰ পেষ্টখিনি দি দিম। ইয়াতে মই একেলগে মগজখিনিও দি দিছোঁ আৰু অকণমান পানী দি পেলাই ঢাকি দিম। এতিয়া চিকেনটো ধুনীয়াকৈ সিজিছে, ইয়াতে মই লাষ্টত দিম ক্ৰীমখিনি। এনেকৈ 5 মিনিটমান ৰাখি পেলাই নমাই থ'ম। ৰেডি হৈ গৈছে। এয়া হোৱাইট চিকেন ৰেডি। বাহিৰতে বনাই আছোঁ এতিয়া। এয়া হাঁহ বনাইছে, হাঁহৰ মাংস মায়েৰে বনাইছে, বায়ে বনাই আছে। এইফালে বনাই আছে মাছ। হে গাইজ, আপোনালোকৰ হ'লনে বনোৱা? আমাৰ হৈছে আৰু অকণমান। আমি এতিয়া বাহিৰত ওলাই আহিছোঁ, আপোনালোক দেখুৱাম আমাৰ সন্মুখতে
তেনেকৈ খাইছে সকলো ৰাইজে মিলি পেলাই। আপোনালোকক অকণমান দেখুৱাম। আৰু ইয়াতে সকলোৱে মিলি এনেকৈ খাইছে। আমি কিন্তু ইয়াত নাখাওঁ, আমি ঘৰতে খাম। কিন্তু ইয়াৰ পৰা আমি কেইটামান বস্তু লৈ যাম। এয়া কলৰ যে বনাই এনেকৈ, ইয়াত ভাত খাই বহুত ভাল লাগে। লৈ যাম কেইটামান, ঘৰত খাম। এইটো হাই দিয়া, হাই। উৰুকা কালি কি বিহু 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 বুলি কোৱা, বিহু। এতিয়াৰ পৰা আমাৰ খানা ৰেডি। এতিয়া দেউতাৰ কাৰণে ভাত আগবঢ়ালোঁ, ইয়াৰ পিছতে আমি খাম। হে গাইজ, আপোনালোকে খালেনে? আমাৰ খোৱা টাইম হ'ল আৰু আমি আজি ইয়াতেই খাম। এনেকৈ খাই ভাল লাগে, সকলোৱে এনেকৈ খাম। এয়া মাছ, এয়া হোৱাইট চিকেন, আৰু কাষতে এয়া হাঁহৰ মাংস মাহেৰে বনোৱা। এয়া ছাগলী মাংস। এয়াই আৰু ভিডিঅ'টো কেনে পালে প্লিজ জনাব। এতিয়ালৈ বাই বাই।